ৰবিত আমি ৰাঘৱৰ কথা ক'লো ৰঙালী হৈছে সৃষ্টিশীলতাৰ মঞ্চ এ প্লেটফৰ্ম অফ ক্ৰিয়েটিভিটি সিনেমা অসমীয়া সিনেমা অসমীয়া সংস্কৃতিৰ অতি গুৰুত্বপূৰ্ণ অংশ আজি আমি ৰাঘৱৰ কথা ক'লো এতিয়া আমি ৰঘুপতিৰ কথা কি কয় ৰঘুপতি ৰবি শৰ্মা ৰঘুপতিৰ বিষয়ে তোমাৰ মন্তব্য আৰু গোটেই সিনেমাখন কি হ'ব জনোৱা নমস্কাৰ প্ৰথমতে আপোনালোক আটাইলৈ অসমীয়া নৱবৰ্ষত উঠাই অলপ পলমকৈ হ'লেও ৰঙালী বিহুৰ ওলগ যাচিলোঁ আপোনালোকলৈ ঢেৰ ঢেৰ মৰম অশেষ শ্ৰদ্ধা আৰু এটা এই সুযোগতে আজি কেৱল ৰঘুপতি নহয় আজি অসমীয়া চিনেমাৰ কথা পাতিম কেৱল ৰঘুপতি নহয় অসমীয়া চিনেমা প্ৰতিজন অসমীয়া দৰ্শকে বুকুত লৈ ঘূৰিব লাগিব আৰু বুকুৰ পৰা মৰম দিব লাগিব এতিয়া 5 তাৰিখে স্লামবুক আহি আছে নৱাগত দুগৰাকী শিল্পী আমি আমাৰ মাজত পাম তাৰপাছত ৰঘুপতি আহি আছে তাৰপাছত ৰাঘৱ আহি আছে তাৰপাছত জুবিনৰ ছবি আহি আছে স্লামবুক বাৰু আপোনাৰ 30 জুনত ৰিলিজ হ'ব ডেটটো অলপ খেলি মেলি হৈছে এতিয়া ই ৰঘুপতি বনাইছে ই ৰাঘৱ বনাইছে মই ৰাজাৰাম বনাব লাগিব মই খালি ৰাজাৰাম নবনাওঁ মই ৰৈ ৰৈ বিনালে বনাম মোৰ দেৰি আছে অহা বছৰ নেক্সট ইয়েৰ গতিকে আটাইবোৰ চিনেমালৈ ঢেৰ ঢেৰ মৰম আপোনালোকৰ পৰা আমি বিচাৰিছোঁ আপোনালোকে মৰম কৰক আমাক আমি আপোনালোকক ভাল ভাল ছবি দিবলৈ সদায় আগ্ৰহী আৰু আমি সেইমতে কষ্ট কৰি যাম আপোনালোকৰ মৰম আশীষ শিৰত লৈ আমি প্ৰতিজ্ঞাবদ্ধ যে আমি ভাল ভাল ছবি আপোনালোকক দি যাম আপোনালোকৰ মৰম আমাৰ কাম্য আজি ৰঙালীৰ মঞ্চৰ পৰাই মই আটাইকে ধন্যবাদ দিছোঁ আমাক এই সুযোগটো দিয়াৰ কাৰণে যে আমি আটাই আহি ইয়াত থিয় হৈ আমাৰ ভালপোৱা মানুহখিনিৰ সন্মুখত দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আমাক বহুত বহুত ধন্যবাদ আপোনালোকলৈ ঢেৰ মৰম ঢেৰ আশীৰ্বাদ সৰুলৈ আৰু অগ্ৰজৰ ওচৰত মোৰ নতশিৰে প্ৰণাম যাচিছোঁ জুবিন কোৱা মইনো কি ক'ম আৰু ক'ব লগা মানুহ আছে শান্তনু সি ঘৰত প্ৰেক্টিচ কৰি আহে মই শিকাইছোঁ পুৰা কথা ক'ব পাৰে মই ইমান কথা ক'ব নোৱাৰোঁ মই বেছি ক'লে আকৌ কণ্ট্ৰভাৰ্চি হয় সেইকাৰণে কম এনিৱে ৰাঘৱৰ কাৰণে ৰঘুপতিৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি লাগে প্ৰথম কথা দুখন ডাঙৰ চিনেমা আহি আছে তাৰপিছত আৰু নতুন চিনেমা আহিব মোৰ নিজৰ আহিব চিকাৰ আহিব ৰৈ ৰৈ বিনালে আহিব আমি চিনেমা বনাই যাম আপোনালোকৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ লাগে সহযোগিতা লাগে মৰম লাগে আৰু ইউ আৰ দ্য ফ'ৰ্চ বেচিকেলি ফ'ৰ্চটো আচলতে মানুহে নহ'লে ইণ্ডাষ্ট্ৰি বৰবাদ হৈ যাব চ' আপোনালোকক বিচাৰিছোঁ থেংক ইউ ভেৰি মাছ লাভ ইউ এই ৰঙালী গোটেই আইডিয়া